নমস্কাৰ প্ৰথমতে মই আপোনালোকক 10 বছৰতকৈ পুৰানা এখন ভিডিঅ' দেখাব বিচাৰিছো তো আপোনালোকে এইটো চাওক তো আপোনালোকে স্ক্ৰিনত দেখা এজন ব্যক্তিৰ পৰিচয় মই প্ৰথমতে দিব বিচাৰিছো তেখেত হল পৃথ্বীৰাজ নাৰায়ণ দেৱ মেছ তো সেই সময়ত তেখেত আছিল প্ৰেসিডেন্ট অফ ৰয়েল ইউনিয়ন অফ কোচ ৰাজবংশী তো মই এইটো ক'ব বিচাৰিছো যোন ব্যক্তিয়ে নিজকে কোচ ৰাজবংশী বুলি 10 বছৰৰ আগত পৰিচয় দি আছিল সেই ব্যক্তিয়ে আজিৰ দিনত নিজকে বড়ো বুলি পৰিচয় দি আছে তো ইয়াৰ কাৰণটো কি পৃথ্বীৰাজ নাৰায়ণ দেৱ মেছে গুটে কোচ ৰাজবংশী জনগোষ্ঠীক বেয়া পায় নাকি যদি তেখেতে বেয়া নাপায় তো কিয় তেখেতে বড়ো হিচাপে নিজকে আজিৰ দিনত কিয় পৰিচয় দি আছে তেখেতে নিশ্চয় আমাৰ কোচ ৰাজবংশী জনগোষ্ঠীক বেয়া পায় আৰু যদি তেখেতে হসা হসিকে নিজকে বড়ো বুলি ভাবে তো আজি মই যোৱা এই দুদিনৰ ভিতৰত মই তেখেতৰ এটা ভিডিঅ' বা নিউজ পৰ্টেলবোৰৰ এটা তেখেতক বাইট মই দেখিবলৈ পাইছো যে তেখেতে আমাৰ বড়ো সমাজৰ সংগ্ৰামী নেতাসকলক বেয়া তুলুঙা মন্তব্য কৰিখিনি তেখেতে আমাৰ জাতীয় নেতাসকল যিসকলে দীঘলীয়া সময় জাতিৰ কাৰণে তেখেতে স্যাক্ৰিফাইস কৰি আহিছে এক্সাম্পল হিচাপে আমাৰ বৰ্তমানৰ ডেপুটি চিফ গোবিন্দ বসুমতাৰী ডাঙৰীয়া আমাৰ বিআৰ ফেৰেঙ্গা ডাঙৰীয়া তো আমাৰ বিটিআৰৰ সন্মানীয় সিএম প্ৰমোদ বড়ো ডাঙৰীয়া তেখেতক কিয় মানে বেয়া মন্তব্য দিখিনি আজি কিয় বাৰে অপমান কৰি আহিছে তো ইয়াৰ ভিতৰত কি ৰহস্য থাকে তেখেতে ৰাজনীতিক এটা বেপাৰ বুলি ভাবি নাকি যেতিয়া নিৰ্বাচন আহে কাক চাপি আহে তেখেতে মানে নিউজ মিডিয়াত পটককৈ কৰবা পৰা ওলাইখিনি আমাৰ নেতাৰ মানে সকলৰ বিষয়ত বেয়া মানে তেখেতে অপমান কৰি থাকে তো মই তেখেতক এটা কথা ক'ব বিচাৰিছো তেখেতে আমাৰ জাতীয় নেতাসকলৰ এনেকা বেয়াকৈ অপমান কৰাৰ কোনো অধিকাৰ নাই আমাৰ জাতিৰ কাৰণে আমাৰ নেতাসকলে সংগ্ৰাম কৰিছে এটা দীঘলীয়া সময় জাতিৰ কাৰণে তেখেতে দিছে তো কেতিয়াবা তেখেতে হাগ্ৰামা মহিলাৰী ডাঙৰীয়াক প্ৰশংসা কৰে কেতিয়াবা মানে তেখেতক গালি দিয়ে কেতিয়াবা আমাৰ বিটিচিৰ ডেপুটি চিফ গোবিন্দ বসুমতাৰী ডাঙৰীয়াক তেখেতে বেয়াকৈ মানে সোশ্যাল মিডিয়াত বা নিউজবোৰত তেখেতে কৈ দিয়ে তো সেই অধিকাৰ পৃথ্বীৰাজ নাৰায়ণ দেৱ মেছক কোনে দিলে তেখেতে যোন ব্যক্তিয়ে আমাৰ কোচ ৰাজবংশী জনগোষ্ঠীক বেয়া পাই কিনি নিজকে মানে আজি এটা বড়ো হিচাপে কনভাৰ্ট কৰি লৈছে সেই ব্যক্তিয়ে আমাৰ সংগ্ৰামী নেতাসকলৰ মানে এনেকা বেয়া কোৱা একো তেখেতৰ অধিকাৰ নাই মই আজি তেখেতক ৱাৰ্নিং দিব বিচাৰিছো আমাৰ বড়ো সমাজে আমাৰ নেতাসকলক অপমান কৰা কেতিয়াও সহ্য নকৰে আপুনি আপোনাৰ নেতাসকলক আমাৰ সংগ্ৰামী নেতাসকলক অপমান কৰাৰ পৰা আপুনি আঁতৰি থাকক আমাৰ সমাজে আজি বিটিআৰে প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত এটা শান্তি আৰু উন্নয়নৰ এটা প্ৰক্ৰিয়াত আমি মানে সকলোৱে গৈ আছে তো সেই শান্তি প্ৰক্ৰিয়াত আপুনি ডিস্টাৰ্ব নিদিব পৃথ্বীনাৰায়ণ দেৱ মেছে একচুয়ালি এজন আনষ্টেবল ব্যক্তি হয় কেতিয়াবা তেখেত কয় এনক্ৰোচাৰ সকলক মানে এভিকশন কৰিব লাগে আপোনালোকে হেইটো ভিডিঅটো চাওক কানবৰ বিটিএডিৰ অন্তৰ্ভুক্ত ট্ৰাইবেল বেল্ট এণ্ড ব্লক আৰু অসমৰ যিখিনি ট্ৰাইবেল বেল্ট এণ্ড ব্লক আছে ইয়াতে বসবাস কৰা মানে জনজাতীয় খণ্ড আবেষ্টনিক যিবিলাক অসংৰক্ষিত অজনজাতীয় বেদখলকাৰী আছে অৰ্থাৎ যিবিলাক আনপ্ৰটেক্টেড নন ট্ৰাইবেল বেদখলকাৰীসকল আছে তেওঁলোকক অতি সোনকালে উচ্ছেদ কৰিব লাগে এইখন ভিডিঅ'ত স্পষ্টকৈ দেখা গৈছে যে তেখেতে এনক্ৰোচাৰ সকলক এভিকশন কৰিব লাগে বুলি তেখেতে দাবী জনাইছে আৰু আনখন ভিডিঅ'টো আপোনালোকে আকৌ চাওক আৰু হাগ্ৰামা মহিলাৰীয়ে কি কৰিছিলে হাগ্ৰামা মহিলাৰীয়ে কিন্তু এভিকশন নোটিছ জাৰি কৰাৰ মূল ব্যক্তিজন অতি গোপনীয়তাৰে অজনজাতীয় লোকসকলক উচ্ছেদ কৰিবৰ কাৰণে হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই তেওঁ ষড়যন্ত্ৰ বা ব্লুপ্ৰিণ্ট তৈয়াৰ কৰিছিলে মই আজি তথ্যখিনি দেখুৱাব বিচাৰিছো যে হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই কি ধৰণে অজনজাতীয় লোকসকলক বিটিচিৰ পৰা ভূমিৰ অধিকাৰ কৰ্তন কৰিবৰ বাবেই বা বিটিচিৰ পৰা তেওঁলোকক খেদি দিবৰ বাবে হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই ৰণনীতি হাতত গ্ৰহণ কৰিছিলে
তো তেখেতে আনখন ভিডিঅ'ত আপোনালোকে দেখা পাইছে যে তেখেতে কৈছে যে অনাথ ট্ৰাইবেল সকলে বিটিআৰত তেখেতৰ ভূমিৰ অধিকাৰ হেৰাবলৈ গৈ আছে তো সেইখন তেখেতৰ যে মন্তব্য আপোনালোকে ডিফাৰেঞ্চিয়েট কৰি চাব তেখেতে মানে একেবাৰে আনষ্টেবল ব্যক্তি হয় কেতিয়াই মানে নিজৰ ইচ্ছামতে কি কয় মই ভাবো তেখেতে নিজে নাজানে তো তেখেতে এনেকা তুলুঙা মন্তব্য কৰাৰ পৰা মই বাৰে বাৰে কৈছো তেখেতে আঁতৰি থাকিব লাগে মই এতিয়া এটা গুৰুত্বপূৰ্ণ বিষয়ত আহিব বিচাৰিছো পৃথ্বীৰাজ নাৰায়ণ দেৱ মেছে যেতিয়া ইলেকশ্যন আহে তেতিয়াই মানে নিজকে ৰাজনীতিক পণ্ডিত বুলি পৰিচয় দিবলৈ মানে আগত আহি যায় আপোনালোকে নিশ্চয় মনত আছে যোৱা এমপি ইলেকশ্যনত আগত তেখেতে এটা মন্তব্য কৰিছিল যে তেখেতে বিপিআৰ দলৰ পৰা টিকেট পোৱাটো তেখেতৰ নিশ্চিত তো তেখেতৰ কোনটো প্ৰেডিকশ্যনে মানে আজিলৈকে কাৰেক্ট হৈছে তেখেতে মানে কোনটো দল সংগঠন বুদ্ধিজীৱী বা ৰাজনীতিক দলৰ লগত মানে ভালকে তেখেতৰ ৰিলেশ্যন আছে তেখেতৰ কেনেকৈ মানে এনেকা প্ৰেডিকশ্যন দি আছে আজিলৈকে আপোনালোকে মন কৰক আজিলৈকে তেখেতৰ প্ৰেডিকশ্যন হোচা মানে হোচা বুলি প্ৰুভ কৰিব পাৰিছেনে তেখেতে আপোনালোকে মন কৰক পৃথ্বীৰাজ নাৰায়ণ দেৱ মেছে প্ৰত্যেক নিৰ্বাচনকে তেখেতে মানে এটা বজাৰ নিচিনাকৈ তেখেতে ব্যৱহাৰ কৰিব বিচাৰে প্ৰত্যেক নিৰ্বাচনত মানে যেতিয়াই নিৰ্বাচন সন্মুখত আহে তেখেতে সংবাদ মাধ্যমত মানে আহে তুলুঙা মন্তব্য কৰে নিজকে কোনোবা মানে কিনে নেকি নিজকে বেচাব পাৰে নেকি এনেকুৱা ধৰণৰ তেখেতৰ চিন্তাধাৰা আছে বুলি মই ভাবো তো বিটিআৰৰ ৰাইজ আপোনালোকে কাৰোবা পৃথ্বীৰাজ মানে দৰে এজন ব্যক্তিৰ তুলুঙা মন্তব্যৰ লগত নাযাব আমি প্ৰমোদ বড়ো ডাঙৰীয়াৰ এটা মানে সফল নেতৃত্ব আমি পাই আছো আমি আজি শান্তি পাইছো আমাৰ উন্নতি হৈ আছে আমাৰ বিটিআৰে আজি এটা শান্তি পৰিবেশত আমি আগবাঢ়ি আছো ইয়াৰ কাৰণে মই আমাৰ মানে সকলো বিটিআৰবাসীক শান্তিৰ ৰাস্তা আৰু উন্নতিৰ ৰাস্তা চুজ কৰিবলৈ মই আপোনালোকক আহ্বান জনাইছো